হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি 2021 বৰ্ষৰ জানুৱাৰীৰ প্ৰথমটো দিন। সেয়েহে নতুন বৰ্ষৰ প্ৰথমটো দিন হিচাপে ৰাতিপুৱাই ওলালোঁ নামঘৰলৈ। চ' ফ্ৰেণ্ডছ, 2021 চনৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনটো আৰম্ভ কৰিলোঁ আমাৰ নামঘৰৰ পৰাই। নামঘৰ ধুনীয়াকৈ সেৱা কৰিলোঁ যাতে বছৰটো ভালে কুশলে যায়, কাৰণ 2020 চনটো ইমান বেয়া গ'ল, যোনটো বস্তু কেতিয়াও পাহৰিব নোৱাৰোঁ, যাতে 2021 চনটো ভালে কুশলে যায় সেইটো কামনা কৰিছোঁ। ইয়াৰ পৰা ওলাই পেলাই এতিয়া মই এক জেগাত যাম আজি, আৰু ক'লৈ যাম সেয়া মই আপোনালোকক জনাই আছোঁ। সেয়া আপোনালোকে ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব। এতিয়া অকণমান কাপোৰ চেঞ্জ কৰি লওঁ, চেঞ্জ কৰি খাই চাই লৈ কিবা কিবি এতিয়া ওলাই যাওঁ। নামঘৰত গ'লোঁ যেতিয়া তেনেকৈ একো খোৱা হোৱা নাছিলে, এতিয়া খাওঁ, ওলাই গৈ আছোঁ। বলক আপোনালোকক দেখুৱা এটা স্পেচিয়েল ঠাই নহয়, আজি কিবা এটা একচুৱেলি প্ৰগ্ৰাম আছে, সেই প্ৰগ্ৰামটো আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম। বলক ফ্ৰেণ্ডছ, মই আপোনালোকক কৈ আছিলোঁ যে ক'ৰবালৈকে গৈ আছোঁ। চ' এতিয়া আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। আজি 21 সংখ্যক নৱবৰ্ষ মহোৎসৱ পালন কৰা হৈছে। 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে ইয়াত চলিব। 7 তাৰিখৰ নৱমৰা 7 তাৰিখ মানচ। চ' 1 তাৰিখৰ পৰা 7 তাৰিখে চলিব, আপোনালোকে আহিব পাৰিব। আমি আজি প্ৰথম দিনাই আহিছোঁ, নৱবৰ্ষৰ প্ৰথম দিনাই। চ' এতিয়া আমি তালৈকে যাওঁ, কি প্ৰগ্ৰাম হৈছে গোটেইখিনি কভাৰ কৰি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে আহিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, ইয়াত প্ৰগ্ৰামটো হৈ আছে 7 তাৰিখলৈকে কণ্টিনিউ থাকিব প্ৰগ্ৰামটো। চ' দেৰি নকৰি এতিয়া তালৈকে যাওঁ। চ' আপোনালোকক মই দেখুৱাই দিওঁ কি প্ৰগ্ৰাম হৈছে। চ' বলক। চ' টিং টাংকৈ আমি গৈ আছোঁ এতিয়া। আজি খাব লাগিব ন, নাথাকিব। কি বস্তু কি টষ্ট পিঠা বোলে হাতেৰে বনাইছে তেখেতে, স্পেচিয়েল তেখেতসকলৰে। আপোনালোকৰে কিমান দিন ৰাখিব পাৰি? ৰাখিব। আজি বনাইছে, আজিৰ পৰা 3 দিন। আৰু আমাৰ আচাৰো বহুত পুৰণা, খাটি সৰিয়হৰ তেলেৰে প্ৰায় গ'লে। মোৰ এটা আৰু আচাৰ আছিলে এৱাৰ্ড পোৱা, মই কেঁচা হালধিৰ নাৰিকলৰ আচাৰ। তাতে মই কেঁচা হালধিৰ আচাৰ হয়, এইটো নেশ্যনেল এৱাৰ্ড পাইছিলোঁ আমি ইয়াতে ঘৰতে কিনি আছে টচ পিঠা। বাইদেউ দেখুৱাই এতিয়া ভিডিঅ' বনাই আছে। আপোনাৰ ক'ত ঘৰ এইটো? মোৰ ৱাইৰলেছত তাই ওচৰতে আপোনাৰ দোকান আছে নেকি? মোৰ ঘৰতে কৰে। আচ্ছা আচ্ছা। মই এনেকৈ 16 বছৰ ধৰিয়ে কৰি আছোঁ, বেছিহে হ'ল। এতিয়া মোৰ ছোৱালীয়ে মোৰ এই বিজনেছত লগ দিছে। আচ্ছা আচ্ছা, ভালে বিটেক কৰিলে, বিটেক কৰাৰ পিছত লগ দিছে। বাহিৰলৈ গৈছে আচাৰ, বেকাৰী বস্তু গোটেইখিনি পাইছে আপোনাৰ তাতে? এতিয়া খুব ডাঙৰ নহয়, কিন্তু ৰেচপঞ্চ ভাল পাইছে। ঠিক আছে, খাই চাম বাৰু। থেংক ইউ বাইদেউ। থেংক ইউ। আহিবা বাৰু। ঠিক আছে বাৰু। এয়া হ'ল লোকেল মেড জুচ, মেক মি ফ্ৰেছ। স্পেচিয়েল পাইছে কেঁচা হালধি আচাৰ। কেনেকুৱা এইটো? এইটো আমি হৰ্টিকালচাৰত আমাৰ এইটো এৱাৰ্ড পাইছিলে। এইটো আচাৰ কেঁচা হালধি আৰু নাৰিকল মিক্স কৰি পেলাই বনোৱা হৈছে। এতিয়াতো ক'ভিডৰ কাৰণে চবেই বুষ্টিঙৰ ওপৰত খুব কৰি আছে। এতিয়া আমি 1-1.5 বছৰমান হ'ল আমি লঞ্চ কৰা এইটো। খুব ভাল ৰেচপঞ্চ। মানে আপোনাৰ কেঁচা হালধি আচাৰ বুলি ক'লে কেনেকুৱা ল'বা, খাই চাব সময়। সেইটো মই খাই চাম, টেষ্ট কৰি চাম, টেষ্ট কৰি ৰিভিউ দিম। ৰিভিউ আমি নিশ্চয় ভাল পাম। ভাল পালে আপোনালোকৰ ক'ত পাম এইটো? আৰু আমি আপোনাৰ আৰু আমাৰ ইয়াতে ৱাইৰলেছত আমাৰ আছে, তাতেও পাই যাব। আৰু গুৱাহাটীত আমি অনলাইন ডেলিভাৰী কৰোঁ, হোম ডেলিভাৰী। আৰু cabitho.com বুলি আমাৰ এটা অনলাইন আছে, সেইটোত অৰ্ডাৰ কৰিব পাৰে। অল অভাৰ ইণ্ডিয়া শ্বিপিং হয়। ভাল লাগিলে আকৌ ল'ম আৰু। চিয়'ৰ। খালে মজা 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 মজা।
চ' অমৰ আৰু মই এতিয়া মেলা ঘূৰি আছোঁ বৰ্তমান আমি ক'ত আছোঁ ফুড বিপণী ন ফুড বিপণীত আছোঁ চ' ফুড বিপণীত কি আছে আমি গোটেইখিনি দুইজনে গৈ এতিয়া দেখুৱাব চেষ্টা কৰিম চ' ব'লক চব বনাই আছে হয় চব বনাই আছোঁ চ' যি নহওক ফ্ৰেণ্ডছ কলাক্ষেত্ৰৰ পৰা আমি গোটেইখিনি কভাৰ কৰি দেখুৱাব চেষ্টা কৰিছোঁ আজিৰ পৰা আৰম্ভ হৈছে 21 সংখ্যক নৱবৰ্ষ মহোৎসৱ 7 তাৰিখলৈকে থাকিব আপোনালোকে আহিব পাৰিব বহুত ইয়াত প্ৰগ্ৰাম হ'ব কাৰ্যসূচীখন এখন পিকচাৰ মই লাষ্টত আপোনালোকক দি দিম আপোনালোকে গোটেইখিনি চাব আৰু সঁচাকৈ বহুত ভাল লাগিছে আহি আপোনালোকে নিশ্চয় আহি ভাল পাব চ' আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি কিবা দেখুৱাতে ভুল হৈছে আপোনালোকে প্লিজ ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি নাপাহৰিব ছাবস্ক্ৰাইবৰ লগত যদি ঘণ্টা বটন আছে সেইটো প্ৰেছ কৰি বজাই দিবলৈ নাপাহৰিব আকৌ লগ পাব নেক্সট ভিডিঅ' আজিলৈ বাই বাই